যোৱা নিশা জুবিনদাৰ সমাধিস্থলীত উপস্থিত হ'লাহি আমাৰ মৰমৰে শিল্পী দেৱজিৎ সাহা। আৰু দেৱজিৎ সাহাই জুবিনদাৰ প্ৰসংগত কি ক'লে, কি স্মৃতি ৰোমন্থন কৰিলে, আহকচোন আমি শুনো। আমি যোৱা 7 ছেপ্টেম্বৰ আমি ভূপেন হাজৰিকাদেৱৰ 100 বছৰ চেণ্টেনাৰী প্ৰগ্ৰামত আমি একেলগে এটা ষ্টেজত প্ৰগ্ৰাম কৰিছোঁ। তাতে আচৰিত কথা, মোৰ লগত কিবা এটা কানেকশ্যন তেখেতৰ মানে আছিল, এনেকুৱা যে বেলেগ বেলেগ গ্ৰীণ ৰুম চবৰ আছিলে, কিন্তু মঞ্চ মানে ষ্টেজৰ পিছত আহি গ্ৰীণ ৰুমত মোৰ ৰুমতেই সোমাইছে, মোৰ ৰুমতেই আহি বহিছে, বহি মোক জোকাইছে। আমি ইমান গল্প আড্ডা কৰিছোঁ, মানে এইবিলাক ভাবিলে মোৰ এতিয়াও কিবা এটা হৈ আছে। মানে মই তেখেতৰ সেই সময়টো মই জাষ্ট আমেৰিকা গৈ পাইছোঁ, মই মানে মন গ'লেও আহিব নোৱাৰিলোঁ। এইটো মোৰ আটাইতকৈ এটা মনত এটা গিল্ট থাকি গ'ল। মানে মই সেই দিনবোৰ মানে তেখেতৰ সেই সময়ত মই থাকিব নোৱাৰিলোঁ, তেখেতৰ পৰিয়ালৰ লগত থাকিব নোৱাৰিলোঁ, বিকজ মই আমেৰিকাত আছিলোঁ। আজি যাম, মই তেখেতৰ ঘৰতো যাম, আজি আহিছোঁ। আৰু মোৰ লগত বহুত স্মৃতি আছে। মোক এদিনা আমি অৰেঞ্জ ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰি আছোঁ, তেখেতে ক'ৰ পৰা শুনিছে মই ৰেকৰ্ডিং কৰি আছোঁ, আহি গ'ল অৰেঞ্জ ষ্টুডিঅ'ত, আহি মোৰ লগত বহি বহুত সময় গল্প কৰিলে। তাৰপিছত আচৰিত আচমকা মোক হঠাৎ ক'লে যে বোলা আমি বশিষ্ঠ যাওঁ, যাবা নেকি? মোক সদায় তুমি বুলি মোৰ কথা মানে মোক সম্বোধন কৰিছে। বোলো বোলা, তেতিয়া ক'লে এতিয়া নহয়, ৰাতি 12টাৰ পিছত যাম। মই বোলো 12টাৰ পিছত মই কেনেকৈ যাওঁ? বোলে আৰু কোনো নাই, তুমি আৰু মই যাম বশিষ্ঠত। মই ক'লোঁ নেক্সট ডে' মোৰ কিবা ৰেকৰ্ডিং বা কিবা এটা শ্ব' আছিল। মই ক'লোঁ ইমান ৰাতিটো মই নাযাওঁ। মোক আকৌ জোকাইছোঁ, বোলে কি ভয় খালা নেকি মোৰ লগত যাবলৈ? চ' এনেকুৱা তাৰ ঘৰত এই খাৰঘুলি ষ্টুডিঅ'ত আমি গোটেই ৰাতি গান গাইছোঁ, খোৱা খাইছোঁ, মাত দিছোঁ, গোটেই ৰাতিপুৱা একদম পোহৰ হৈ গৈছে, তাৰপিছত আমি ঘৰ গৈ পাইছোঁ। এনেকুৱা বহুত স্মৃতি